নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ টুকটুকিৰ ৰৌমাৰীত কটকগুৰি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ NSSৰ 7দিনীয়া কাৰ্যসূচীৰে এটি বিশেষ শিবিৰ অনুষ্ঠিত হৈছে। এই শিবিৰটি যোৱা 29 নৱেম্বৰৰ পৰা পূব ৰৌমাৰী মছজিদ চৰকাৰ LP স্কুলত অনুষ্ঠিত হৈছে। এই শিবিৰটি উক্ত দিনা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কটকগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ খাইৰুল ইছলামে। জানিব পৰা অনুসৰি 29 নৱেম্বৰত ঘৰে ঘৰে গৈ স্বচ্ছতাৰ সন্দৰ্ভত সজাগতা অভিযান, 30 নৱেম্বৰত পৰিৱেশ সজাগতাৰ উদ্দেশ্যে বৃক্ষৰোপণ, 1 ডিচেম্বৰত শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ সন্দৰ্ভত সজাগতা অভিযান, 2 ডিচেম্বৰত ঘৰে ঘৰে গৈ HIV-ৰ বিষয়ত সজাগতা অভিযান আৰু 4 ডিচেম্বৰত পথ মেৰামতি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ঠিক সেইদৰে আজি সাংস্কৃতিক ঐতিহ্য দিৱসৰ সজাগতা অভিযানৰ লগতে প্ৰায় 20টা দুখীয়া পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰা হয়। তদুপৰি NSS গোটে কাইলৈ ৰৌমাৰী গাঁৱত ঘৰে ঘৰে গৈ জৰীপ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মহাবিদ্যালয়খনৰ প্ৰবক্তা ফয়জুদ্দিন আহমেদ আৰু MS খণ্ডকাৰে জানিবলৈ দিছে। মই কটকগুৰি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ প্ৰগ্ৰাম অফিচাৰ। আমি আমাৰ NSSৰ দ্বাৰা এডপ্টেড যোনটো ভিলেজ ৰৌমাৰী, এই ৰৌমাৰী গাঁৱত পূব ৰৌমাৰী মছজিদ চৰকাৰ LP স্কুলত আমি 7দিনীয়া এটা শিবিৰ পাতিছিলোঁ আৰু এই 7দিনীয়া শিবিৰৰ জৰিয়তে আমি এই গাঁওখনত আমাৰ তুলি লোৱা গাঁওখনত আমি বিভিন্ন ধৰণৰ সজাগতা সভা, বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আমি প্ৰথম 29 তাৰিখে যোৱা নৱেম্বৰ মাহৰ 29 তাৰিখে প্ৰথম কাৰ্যসূচী হাতত লৈছিলোঁ। প্ৰথমে আমাৰ কাৰ্যসূচী আছিলে যে আমি আমাৰ গাঁওখনত ক্লিনাৰ ড্ৰাইভ কৰিম আৰু প্ৰত্যেকটো ঘৰে ঘৰে গৈ স্বচ্ছতাৰ বিষয়ে আমি সজাগ সচেতন কৰিম। গতিকে আমাৰ প্ৰগ্ৰেমটো আছিলে হাউচ টু হাউচ এৱাৰনেছ অন স্বচ্ছ ভাৰত অভিযান। দ্বিতীয় দিনা আছিলে আমি প্লেণ্টেশ্যন কৰিছোঁ, গছপুলি ৰোপণ কৰিছোঁ গাঁৱৰ বিভিন্ন অঞ্চলত, বিভিন্ন জেগাত গৈ, আৰু হাউচ টু হাউচ এৱাৰনেছ কৰিছোঁ আমাৰ এনভাইৰনমেণ্টেল ইছ্যুছৰ ওপৰত, আমাৰ পৰিৱেশৰ ওপৰত আমি সজাগতা সভা মানে ভিজিট কৰিছোঁ, সজাগতাৰ কাৰণে ভিজিট কৰিছোঁ। তৃতীয় দিনা আছিলে আমাৰ 2 তাৰিখ আৰু তেতিয়া এৱাৰনেছ আছিলে, এৱাৰনেছ ৰেলী আছিলে এগেইনষ্ট আপোনাৰ চাইল্ড লেবাৰ এণ্ড চাইল্ড মেৰিজ। আমি এই দুটা বিষয়ৰ ওপৰত আমি আমাৰ সমাজখন পিছপৰা আৰু আমাৰ চাইল্ড লেবাৰৰ সংখ্যাটো বেছি, গতিকে আমি আৰু চাইল্ড মেৰিজৰ সমস্যাটো আছে। গতিকে আমি ভাবিলোঁ যে আমাৰ এই সমাজত এই ব্যাধিটো নাইকিয়া কৰিব লাগে আৰু যাৰ কাৰণে আমি ইয়াত আহি এই চাইল্ড মেৰিজ আৰু চাইল্ড লেবাৰৰ ওপৰত আমি সজাগতা কৰিলোঁ। ইয়াৰ উপৰিও আমি চতুৰ্থ দিনাখন আমি HIV/AIDS ওপৰত আমি প্ৰগ্ৰাম কৰিলোঁ, এৱাৰনেছ হাউচ টু হাউচ এৱাৰনেছ কেম্প কৰি ভিজিট কৰিলোঁ। আৰু এনেকৈ আমাৰ আজি পঞ্চম দিনাখন কৰিলোঁ ৰুট ৰিপেয়াৰিং। আজি 6ষ্ঠ দিন। আজি আমাৰ কালচাৰেল হেৰিটেজ আছে, যোনটো আমি আমাৰ সংস্কৃতি ৰক্ষাৰ কাৰণে আমি আমাৰ যোনটো কেম্প পাতিছিলোঁ, সেই কেম্পৰ ল'ৰা ছোৱালী আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন ল'ৰা ছোৱালীখিনিক বা ৰাইজক লৈ আমি এটা এই কালচাৰেল হেৰিটেজ যোনটো প্ৰগ্ৰেম সেইটোত আমি কৰিলোঁ। ইয়াৰ উপৰিও আজিৰ এই অনুষ্ঠানটোত আমি আমাৰ এই অঞ্চলৰ দুখীয়া মানুহ যোনকেইজন আছিলে তেখেতসকলক আমাৰ NSSৰ ভলণ্টিয়াৰৰ দ্বাৰা NSS ভলণ্টিয়াৰ এজনে তেওঁলোকে কম্বল বিতৰণ কৰিলে এই ঠাণ্ডা দিনত। আৰু কাইলৈ আমাৰ এই সপ্তাহজোৰা কাৰ্যসূচী শেষ হ'ব আৰু কাইলৈ আমি ভাবিছোঁ আমাৰ এই অঞ্চলত, আমাৰ এই গাঁৱত আমাৰ যোনটো ছাৰ্ভে আছে সেই ছাৰ্ভে অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। আৰু এইখিনি কালি আমি আমাৰ যোনটো সপ্তাহজোৰা কাৰ্যসূচী সেইটো কালি সমাপ্ত কৰিম। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ ৰিপৰ্ট, আছাম এনি নিউজ।